আজি ৰাতিপুৱা শুই উঠিয়ে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে নহয়, তাকে ফুলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাব ভিডিঅ'টো। নমস্কাৰ, ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আপোনালোকক অন্তৰৰ পৰা। হেপী ৰঙালী বিহু। আৰু মই আজি দেখিছোঁ চাগে আৰু মুগাৰ সাজত আহিছোঁ আজি। ভিডিঅ' বনাইছোঁ। বহাগ বিহু বুলি ক'লে, বিহু বুলি ক'লে এটা বহুতেই ভাল লগা এটা অন্তৰৰ পৰা ভাল লাগে। যিটো বহাগ মাহত বহুত ভাল লগা এটা ঢোলৰ মাত, এইফালে পেঁপাৰ মাত শুনি, কুলিৰ মাত, কি ভাল লগা এটা হেৰি হয়, পৰিৱেশ হয়। সেয়া ময়ো আজি গামখাৰু, এফালে মেহেন্দি লগাই লৈছোঁ, আৰু এইফালে আৰু কপৌ ফুল ৰঙা এনেকৈ পিন্ধি আৰু আপোনালোকৰ ওচৰলৈ আহিলোঁ। ভিডিঅ'টো চাব। আৰু মোক আজি কেনেকুৱানো লাগিছে কমেণ্ট কৰি জনাবচোন। বিহুৰ সাজত আহিছোঁ আজি মই। বিহুত ময়োতো আগত নাচিছিলোঁ জীয়ৰী কালত। বিহু বহুতে নাচিলোঁ বাৰু, আৰু এতিয়া নাই বাৰু। এতিয়া মানে কি আৰু এতিয়া আৰু বোৱাৰী হ'লোঁ ন, তথাপিতো আৰু বিহু বুলি ক'লে মইতো মেহেন্দি লগাওঁৱেই, জেতুকা মেহেন্দি। জেতুকা নাই, সেইকাৰণে মেহেন্দি লগালোঁ। আৰু এইফালে আৰু গামখাৰু, বহুতেই ভাল লাগে এইবোৰ পিন্ধিলে। গহনা পাতি, এইফালে আৰু মুগাৰ সাজ পিন্ধিলেতো এনেতো ধুনীয়া লাগে হয় নাই চবকে। আৰু ৰঙা ফুটটো পিন্ধিলেতো আৰু ধুনীয়া লাগে হয় নাই। অসমীয়াৰ নাচনী যেন লাগিছেনে? ময়ো আগতে তেনেকৈ অলপ চলপ নাচিছিলোঁ আৰু জীয়ৰী কালত। এইটো কাৰণে ভিডিঅ'টো বনালোঁ, চাবচোন আপোনালোকে। আৰু মই ৰাতিপুৱাৰ পৰানো মইনো কি কৰিলোঁ তাকে চাব। ৰাতিপুৱাৰ পৰা কি খালোঁ, কিনো কৰিলোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম অকণমান। যিহেতু আজি গৰু বিহু হয় নাই, গৰু কেনেকৈনো গা ধুৱালোঁ বা কেনেকৈনো হেৰি কৰিলোঁ, কি খালোঁ তাকে দেখুৱাম অকণমান। ভিডিঅ'টো চাব। আৰু যদি ভিডিঅ'টো চাই যদিয়ে ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি বেয়া লাগে নকৰিব। আৰু বেছিকৈ যদি ভাল লাগে, ছাবস্ক্ৰাইব কৰি দিব, লাল বটনটো দবাই দিব, লগতে ওপৰত থকা বেল বটনটো অন কৰি দিব। যিহেতু মোৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰতিটো ভিডিঅ' পাই থাকে চাবলৈ। এইফালে গৰু গা ধুৱাবৰ কাৰণে এইবোৰ যোগাৰ কৰা হৈ গ'ল। সেয়া এইফালে এনেকৈ 3 ঘৰ 4 ঘৰ মিলি ইয়াতে গা ধুওৱা হয়। আমাৰ আৰু গৰু এটাই আছে, এইফালে ধুৱাই আছে। মুগলি মাৰ ভালকে। গৰু আমাৰ গাইজনী নোসোমালেগে, তেওঁজনী ঘৰলৈ আহিলেগে, তাকে গা ধোৱা হৈছে। ৰাধাই হৈ গ'ল মুগলী। পলাইছে আৰু সোনকালে কৰ। হ'ব আৰু বেছি জোৰকে এইফালে বনো। এইফালে কপৌ ফুল ফুলি আছে, কি ধুনীয়াকৈ দেখিছে চাগে। আৰু মৰহি গৈছেগৈ, এয়া সৰু সৰুকৈ ফুলি আছে, সৰু গছ। এইফালে কিমান ধুনীয়া ফুল ফুলি আছে ৰাতিপুৱা সময়ত, দেখিছে চাগে। সঁচাকৈ ফুলবোৰ কিমান ধুনীয়া ন, ৰাতিপুৱা সময়ত ফুলি থাকে কি ধুনীয়াকৈ। এইফালে মই খৰিকাত দিছোঁ মাংস ইয়াতে জুইত। এয়া
এইফালে গাহৰি মাংসখিনি পুৰি হৈ গ'ল আৰু এইফালে আপং, এইফালে তাক চেক আৰু গাহৰি মাংস ভাজি, আৰু এইফালে বিলাহী আৰু লিভাৰ, এইফালে নেমু লৈ লৈছোঁ, এইফালে জলকীয়া নিমখ। চ' ভালকৈ বহি মেলি খাওঁ এতিয়া।